দিৱালী সকলোকে দিৱালীৰ বহুত বহুত শুভেচ্ছা থাকিল আশা কৰোঁ সকলোৰে জীৱনটো পোহৰেৰে উপচি পৰক তাৰে কামনা কৰিছোঁ আজি হৈছে দীপান্বিতা উৎসৱ আৰু আমাৰ মনটো বিৰাটে ভাল লাগি আছে কাৰণ চাওকচোন গোটেই চৌহদটো একদম পুৰা পোহৰ হৈ গৈছে বহুত ভাল লাগিছে সঁচাকৈ আৰু এতিয়া আচলতে মই চাকি জ্বলাব লৈছোঁ তো তেনেহ'লে আজি এই ব্লগটো ষ্টাৰ্ট কৰোঁ আহক আৰু আজি মই সৰুকৈ হ'লেও দীপাৱলী উৎসৱটো কিদৰে চেলিব্ৰেট কৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু তেনেহ'লে দেৰি নকৰি আমি এতিয়া চাকি গছ জ্বলাই লওঁ আহক অলৰেডি ভাইটিয়ে অলপমান চাকি জ্বলালে ভাইটিয়ে মই মিলি চাকি জ্বলালোঁ এতিয়া অলপমান আপোনালোকৰ লগত জ্বলাওঁ আজি যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোক কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে কিদৰে চেলিব্ৰেট কৰিলে দেৱালী সেইটোকো ক'ব আৰু জানেনে মোৰ একদম ফেভৰেট যদি ফেষ্টিভেল বুলি ক'বলৈ যাওঁ তেনেহ'লে বিহুৰ পিছত অন্যতম ফেষ্টিভেল হৈছে ফেভৰেট ফেষ্টিভেল হৈছে দিৱালী তো আজি সঁচাকৈ বহুত ভাল লাগি আছে আপোনালোকক মই গোটেই পৰিৱেশটো দেখাম কিন্তু অলপমান চাকি জ্বলাই লৈছোঁ এয়া জ্বলালোঁ আৰু এইফালে মায়ে ধুনীয়াকৈ চাকি গছ জ্বলাই গৈছে আৰু আমি সেয়া দি গৈছোঁ তো এয়া মাও বিজি হৈ আছে আৰু পূৰা আজি মানে চব বিজি হৈ আছে দেৱালী বুলি ক'লে বা যিকোনো উৎসৱ বুলি ক'লে ঘৰৰ সকলোখিনিয়ে মিলিজুলি কৰিলে বেছি ভাল লাগে নহয় জানো মই আজি দিৱালীৰ কাৰণে অকণমানিকৈ এটা ৰংগুলি বনাইছিলোঁ কিন্তু এতিয়া কি হ'ল গম পায়নে মোৰ স্কাৰ্টটোৱেদি অকণমান বেয়া হৈ গ'ল কিন্তু উপায় নাই এতিয়া মই ৰংগুলিটোত চাকি জ্বলাব লৈছোঁ আপোনালোকে বাৰু ৰংগুলি বনাইছেনে মই বহুত বেছি ভালকৈ নাজানো দেই ৰংগুলি বনাব এনেই জাষ্ট নিয়মটো কৰিছোঁ আৰু ভাল লাগে ন এতিয়া মই চাকি গছ জ্বলাই দিছোঁ এতিয়া মোৰ চাকি জ্বলাই হৈ গ'ল ৰংগুলিটোত আৰু এতিয়া মাও আহিছে অকণমান মোক হেল্প কৰি দিছে আৰু এতিয়া আচলতে মায়ে মই অকণমান ফটোশ্বুট কৰিম কাৰণ অকণমান ৰংগুলিৰ ওচৰত ফটোশ্বুট কৰিলেহে দেৱালী ফিল এটা আহে নহয় জানো মা হেৰি সকলোকে কৈ দিয়ক মোৰ দৰ্শকসকলক হেপী দেৱালী টু অল সকলোকে দিৱালীৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু এতিয়া আমি অকণমান ফটোশ্বুট কৰি লওঁ আৰু ৰাজাই ফটোগ্ৰাফী কৰিছে দেই কৈ দিছোঁ আৰু এতিয়া আমি কেইখনমান ফটোশ্বুট কৰি লওঁ অ'কে গাইজ এতিয়া আমাৰ সম্পূৰ্ণ চাকি জ্বলাই হৈ গ'ল ভিতৰতো জ্বলালোঁ আৰু বাহিৰতো জ্বলালোঁ আৰু এতিয়া মই আপোনালোকক আমাৰ গোটেই ঘৰৰ লুকটো দেখাব লৈছোঁ আজি কেনেকুৱা লাগিছে অলপমান বেছি ডেক'ৰেশ্যন কৰা নাই অলপমান ডেক'ৰেশ্যন কৰিছোঁ জাষ্ট আৰু অলপমান টুনি লাইটো লগোৱা হৈছে মই আপোনালোকক বেক কেমেৰা দেখাই দিওঁ তেতিয়াহে বেছি ভাল লাগিব কিন্তু মই ফ্ৰণ্ট কেমেৰা এনেকৈ দেখাই দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে নাই এইটোৱে হৈছে আমাৰ ঘৰটো তো অকণমান বোলো দেৱালী আৰু হোম টুৰ দি দিওঁ তো আপোনালোকে চাই থাকক মই বেক কেমেৰা দেখাই আছোঁ অ'কে এভৰিৱান এইটোৱে হৈছে আমাৰ সম্পূৰ্ণ ঘৰটো অলপমান আঁতৰৰ পৰা আপোনালোকক ফাৰ্ষ্টতে দেখাই দিলোঁ আৰু এতিয়া আপোনালোকক মই ওচৰলৈ নি আছোঁ তো ওচৰৰ পৰা এতিয়া গোটেইখিনি দেখাম আগফালে আমাৰ দুটামান ৰুম আছে সেইখিনিতে বেছি এক্সপ্লেইনত নকওঁ কাৰণ এইটো হৈছে দেৱালী হোম টুৰ চ' এই ৰুমকেইটা আগফালে অলপমান লগাই দিলোঁ চাকি আৰু এইফালে গেটত লগাইছোঁ একদম চিম্পলকৈ আচলতে ডেক'ৰেশ্যন কৰিছোঁ আৰু এতিয়া আমি ভিতৰলৈ যাওঁ ব'লক তো এইফালে ভিতৰৰ ফালেও অলপমান চাকি লগাইছোঁ তো সেইখিনিও আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ আৰু এইবোৰ চাওকচোন টুনি লাইট ওলমি আছে মোৰ টুনি লাইটবিলাক বিৰাট ভাল লাগে ইমান কিউট লাগে আৰু এইফালে এক লাইন লগাই দিছোঁ আৰু এতিয়া ভিতৰতো অকণমান ডেক'ৰেশ্যন কৰিছোঁ এয়া চাওক অলপমান চাকি গেটত লগাই দিছোঁ আৰু এইফালে আলপনা আঁকিছোঁ য'ত আমি ফটোশ্বুট কৰিছিলোঁ আৰু এতিয়া এইটো হৈছে আলপনা আৰু এইফালে অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ মই যে পটকেইটা বনাইছিলোঁ সেইকেইটাও অকণমান থৈ দিছোঁ এনেকৈ আৰু এইটো অলপমান ভিতৰৰ ছাইডৰ পৰা দেখাইছোঁ
ओके गाइज এনেকৈ আৰু একদম চিম্পলকৈ ঘৰটো সজাইছোঁ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বোলো দিৱালীৰ হোম টুৰ এটা দি দিওঁ সেইটো কাৰণে দি দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি গোটেইকেইটা মানে ঘৰৰ চাৰিটা যাব ওলাইছোঁ ওচৰৰে মন্দিৰ ভাগলৈ তো বাকী এওঁলোক আহি আছে পাপা অলৰেডি গ'ল ৰাতি ভিডিঅ' কৰিছোঁ যে পোহৰৰ অকণমান দিগদাৰ হৈছে বাৰু দেই সেইটো কাৰণে মানুহবোৰ ক'লা ক'লা দেখিব পাৰে তো এতিয়া আমি মন্দিৰ ভাগৰ পৰা গৈ আহোঁ তো আপোনালোককো লৈ যাওঁ বলক এতিয়া আমি প্ৰথমতে আহিছোঁ আমাৰ ঘৰৰ একেবাৰে ওচৰতে থকা মন্দিৰ ভাগলৈ তো এতিয়া আমি অলপমান চাকি তাকি জ্বলাই লৈছোঁ আৰু এতিয়া আমি আমাৰ ঘৰৰ ওচৰতে অনুষ্ঠিত হোৱা আন এভাগ পূজালৈ আহিছোঁ আৰু এয়া পুৰোহিতে পূজা কৰি আছে ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ আৰু ইয়াৰ ডেক'ৰেশ্যন বিৰাটেই ধুনীয়া হৈছে মানে ओके गाइस এতিয়া আছোঁ আমি ওচৰৰ পূজা মণ্ডপত এয়া চাওক ইমান ধুনীয়া লাগিছে সঁচাকৈ তো আপোনালোকক বা মই এনেও বেক কেমেৰাই দেখাই দিমেই ফুট চুট ল'লোঁ মানে ধূপ চাকি জ্বলালোঁ ফুট চুট ল'লোঁ গোটেইখিনি হৈ গ'ল আৰু মানুহ ইয়াত অলপ আছে তো আপোনালোকক মই বেক কেমেৰাই দেখাই দিছোঁ গোটেই পৰিৱেশটো ইয়াৰ ओके এতিয়া আমি পূজা মণ্ডপৰ পৰা আহি আছোঁ পাপায়ো কৈ দিয়ক হেপী দিৱালী বুলি হেপী দীপাৱলী একদম ৰাৱণৰ হাঁহি দি দিলে পাপাই ৰাস কৰে যে সেইটো কাৰণে এয়া এতিয়া আমি জ্বলাম কলগছ আৰু ফুলজাৰি আমি এবাৰ বম নাই না ৰাজাই বোলে নুফুটাই সেইটো কাৰণে এতিয়া মায়ে মইহে আৰু জ্বলাম সেইটো কাৰণে আমি এতিয়া জ্বলাম ফুলজাৰি আৰু কলগছ তো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম আকৌ আপোনালোকৰ সৈতে জ্বলাম ओके এয়া হৈছে কলগছ আৰু ফুলজাৰি কেইটামান আনিছোঁ মাত্ৰ জ্বলোৱা মানুহ নাই যে মইহে জ্বলাম আৰু মায়ে জ্বলাব বোলে ৰাজাই নজ্বলাই দেই কিন্তু লগত আছে তাক কৈছোঁ তাক কেমেৰা ধৰি দিবি বোলো হাই কৈ দে ইছৰাম তাৰ মনেই নাই ওলাবলৈ এতিয়া আমি জ্বলাম আপোনালোকে বাৰু কি বম জ্বলাই ভাল পায় এই যে গোল গোল এইকেইটা কি বম বুলি কয় ৰাজা জগমগ জগমগ বম জ্বলাব পাৰে নাই বাৰু মোক কিন্তু বিৰাটেই ভয় লাগে এই যে সৰু সৰু ৰঙা ৰঙা যে বমকেইটা সেইকেইটা কিন্তু মই মানে ৰুৱা খুঁটিত এনেকৈ দি লৈহে জ্বলাব পাৰোঁ মোৰ নহ'লে বহুত বেছি ভয় লাগে তো সেইটো কাৰণে আনিছোঁ মাত্ৰ কলগছ আৰু ফুলজাৰি ओके তেনেহ'লে এতিয়া আমি জ্বলোৱা ষ্টাৰ্ট কৰি দিওঁ এতিয়া পাইছে 9টা আৰু আপোনালোকে চাওক মই একদম টিকলি চিকলি লগাই সাজি কাচি মানে মেকআপ ৰিমুভ কৰাই নাই কাপোৰ কানি খোলাই নাই আচলতে মই ইনষ্টাগ্ৰামত অলপমান ৰিলছ বনাইছিলোঁ মানে ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো এতিয়ালৈকে ফ'ল' কৰা নাই দেন ফ'ল' কৰিব পাৰে তেতিয়া আচলতে মোৰে ৰিলবিলাক চাই থাকিব পাব তো আপোনালোকে যদি ৰিলবিলাক চাব মন আছে আৰু তেতিয়া আপোনালোকে মোক ফ'ল' কৰিব পাৰে মই স্ক্ৰীণত নামটো কি বুলি আছে দি দিছোঁ তো আপোনালোকে মোক ফ'ল' কৰিব পাৰে তো এতিয়া মই যাওঁ তললৈ বেয়া ঠাণ্ডা পৰিছে আৰু এতিয়া আমি ভাত খাব লৈছোঁ আৰু যিহেতু পূজা চলি আছে সেইটো কাৰণে একদম চিম্পল ভাত খাইছোঁ এয়া চব পূৰা ধোঁৱা ওলাই আছে আলু পিটিকা ভাত লগতে ধনিয়া দি দিছে আলু পিটিকাত আৰু শুকান জলকীয়া দি দিছে বহুত বেছি টেষ্টি তো এয়া তেনেহ'লে মই এতিয়া খাই লওঁ
লগতে আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ এটা সৰু দিৱালী ব্লগ আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে বা যদি বেয়াও পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব যে কেনেকুৱা পালে আৰু যিসকল দৰ্শকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে এতিয়া ভাত খাই লওঁ বহুত বেছি ঠাণ্ডা বাই বাই